Hello guys, welcome back to my SMS vlog. Koinota vlog lo morin ki apnar সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে আজি vlogটো চাই ভাল পাব আৰু আজি যেহেতুকে সানডে আৰু ঘৰতে আছো গতিকে আজি দিনটো কেনেদৰে কি কৰ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম আৰু vlog কেবাৰে বহু দিনৰ মত আহিছো একেবাৰে ৰেগুলাৰ হয় নাই vlog বিলাক ইৰেগুলাৰ হৈ আছে যেতিয়া সময় পাওঁ চলি তেতিয়া শুট কৰো গতিকে চাই থাকক আজি দিনটো কেনেদৰে কি কৰি পাৰ কৰো আৰু এফালে চাহ ললো লাল চাহ আৰু তাতে লং দি বনাইছো আৰু এফালে ৰসগোল্লা আৰু এফালে বিস্কুট চাহ খাই লওঁ গতিকে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ এনেকৈ গতিকে চাই থাককচোন এতিয়া সময় হৈছে প্ৰায় 9:30 আৰু শুই উঠি গা পা ধুই মেলি একেবাৰে আজৰিয়ে হৈছো কাম বন কৰি মেলি আৰু হেল্ল' গাইজ এতিয়া খাবলৈ লৈছো দুপৰীয়াৰ সাজটো আৰু এফালে লৈছো ৰঙলা ভাজি আৰু এফালে লৈছো ৰঙলা গুটি আৰু এফালে লৈছো ডিমৰ আমলেট ৰঙলা গুটি বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন মোৰ কিন্তু আটাইতকৈ প্ৰিয় আৰু এফালে লৈছো ভাত আচলতে ভাতটো ধুনীয়াকৈ বাতিত সজাই লৈছিলোঁ কিন্তু ভাগি পেলাই সৰি পৰিলে আৰু এফালে লৈছো গোল নেমু আৰু এফালে লৈছো অকণমান পাতল ফ্ৰাই গতিকে এনেদৰে খাই দিওঁ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ ইতিমধ্যে দুপৰীয়া সাজ খোৱা মেলা হৈ গ'ল আৰু আহিলোঁ বহুতৰ ঘৰ আহিয়ে পালোঁ এইফালে খুৰমা বনাবলৈ আৰু বনাবলৈ দিলে খুৰমা অলপমান বনাই দিলোঁ আৰু খুৰমা বনাবৰ কাৰণে মই ধুনীয়াকৈ এটা এটা শেপত কাটি ল'লোঁ খুৰমাখিনি এতিয়া চব খুৰমাখিনি যে কাটি লৈছিলোঁ সেইখিনি মই ৰিফাইনত ধুনীয়াকৈ ভাজি ল'লোঁ চাওকচোন ফাইনেলি মোৰ খুৰমা বনি গ'ল আৰু চেনি চিৰাপত দিয়া ভিডিঅ'খিনি আচলতে ভিডিঅ' ক্লিপ ৰখাই নহ'লে সেইকাৰণে মই ইয়াত এড কৰিব নোৱাৰিলোঁ আৰু এইফালে বৌয়ে কাটি আনি দিলে আম আৰু বতৰৰ ফল বতৰত যদি নাখাওঁ কেনেকৈ হ'ব নহয় জানো গতিকে আম খাই দিলোঁ আৰু এতিয়া সময় হৈছে 5টা আৰু এতিয়া আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ দেৰগাঁৱৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ বলকচোন তেতিয়াহ'লে আপোনালোকক প্লেচটো এবাৰ দেখাওঁ হেল্ল' এভৰিৱান এতিয়া ফাইনেলি আহি পালোহি পুলিচ ট্ৰেইনিং চেণ্টাৰ আৰু এইফালে লগৰজনী ৰৈ আছে ভায়েকে ইয়াতে পাইছে চাকৰি সেইকাৰণে তাই কিবা এটা দিবৰ কাৰণে ভায়েকক কাৰণে ৰৈ আছে আৰু চেণ্টাৰৰ পিছে দৌৰিব নোৱাৰিলোঁ কিয়নো ফিল্ডত খেল হৈ আছে সেয়ে আছে পুলিচ ট্ৰেইনিং চেণ্টাৰ আৰু ভিতৰটো খুব ধুনীয়া আচলতে ক্লিন আৰু বহুত ধুনীয়া চাফাকৈ ৰাখিছে তেওঁলোকে শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেম হেল্ল' এভৰিৱান এতিয়া ভাবিছোঁ এগ ফ্ৰাইড ৰাইচ বনাওঁ একেবাৰে চিম্পলকৈ আহকচোন কি কি এভিডিয়েঞ্চ দৰকাৰ হৈছে চাই লওঁ এইফালে লৈছোঁ গৰম মছলা আৰু এইফালে লৈছোঁ অকণমান দালচেনি আৰু এইফালে লৈছোঁ অকণমান চয়া চচ আৰু এইফালে লৈছোঁ দাংবডি আৰু অৱশ্যে বেলেগ বেলেগ ভেজিটেবল ইউজ কৰিলে দিব পাৰে মোতকৈ মোৰ ওচৰত এতিয়া নাই গতিকে মই দাংবডিটো ইউজ কৰিছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ আৰু এইফালে লৈছোঁ মই বাচমতি চাউল আৰু অৱশ্যে বেলেগ চাউলো ল'ব পাৰে মই বাচমতি চাউল ইউজ কৰিছোঁ আছিলে বাবে আৰু এইফালে লৈছোঁ 2টা ডিম আৰু এতিয়া ডিমকেইটা ফ্ৰাই কৰি লওঁ আহকচোন কেনেকৈ বনাওঁ চাওঁচোন অভিমানো বাঢ়িব আজি কাষৰ
ব্লগটো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ গতিকে আজি যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় শুভৰাত্ৰি